আপোনালোকৰ মই একটা কথা জনাই দিম কেবিনেট ডিচিশ্যন বহুত কেবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেণ্ডাত ডিচিশ্যন আহিব ভাল ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল সেইটো হ'ল 6 শিডিউল কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিচিত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত কিন্তু বিটিচিত বেন কৰা নাই কেবিনেটে ডিচিশ্যন লৈছে এইটো বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে কি এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও কাৰ্বি আংলং আৰু বিটিচি কিন্তু 6 শিডিউল বাহিৰত দুজন শাদি কৰিব নোৱাৰিব ওটাইতো অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে স্যাৰ এটো সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি এইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপুনি কেনেকৈ কম সেইটো ইমপ্লিমেণ্ট হ'বই ডিচিশ্যন